আপোনালোকে বাৰু আনক দেখি পেলাই ফাৰ্মিং বিজনেছ কৰিম বুলি ভাবি আছে নেকি? বোলে কোনোবাই কৰিছে দেখাত মানে ভাল দেখিছে, কিন্তু সেইটো বস্তু যদি আপুনি ভাবিছে একদম ভুল। তেনেকুৱা কাম একেবাৰে নকৰিব। কিয়নো মই এক্সাম্পল সহকাৰে আপোনালোকক কৈ আছোঁ, মোৰ দুজন ফ্ৰেণ্ড আছিল। এজন হৈছে মোৰ মানে একেলগে গাড়ী চলোৱা ফ্ৰেণ্ড। তেখেতে প্ৰথম ফাৰ্মিং এটা আৰম্ভ কৰিলে যে মুৰ্গী 200 আনিলে, আনি তেখেতে পুহিলে। মোটামুটি মুৰ্গীবিলাকৰ ৱেইট 700 গ্ৰামমান আহিছিল, আৰু হঠাতে মানে মুৰ্গীবিলাকৰ বেমাৰ লাগিল, আৰু লাগি এটা মুৰ্গীও নাথাকিল, গোটেই মুৰ্গীখিনি মানে মৰি থাকিল। তাৰ ফলত কি হ'ল, তেখেতে একদম জিৰ' মানে লছ আৰু লছ। আৰু এজন মোৰ একেলগে ক্লাছ ফ্ৰেণ্ড আছিল, যে একেলগে পঢ়া, তেখেতে কি কৰিছিলে, তাৰমানে আপোনাৰ 100টা হাঁহ আনিছিলে, হাঁহৰ পোৱালি। হাঁহখিনি ডাঙৰ কৰিলে প্ৰায় 1 কেজিমান ৱেইট অৱস্থা। তেতিয়াতে মানে বেমাৰ লাগিলে, আৰু বেমাৰ লাগি মৰি থাকিল। আচলতে তেখেতেও আনক দেখি পেলাই এই কামখিনি কৰিছিল, সেইকাৰণে এই লছখিনিৰ সন্মুখীন হ'ব লগা হ'ল। আমি আচলতে যিকোনো কাম এটা কৰাৰ আগতে তাৰ বিষয়ে অধ্যয়ন কৰিব লাগে, জানিব লাগে, বুজিব লাগে। যদি সেই কামখিনি কৰা নাযায়, তেতিয়াহ'লে কি হয়, মানে লছৰ সন্মুখীন হ'ব লগা হয়। মোৰ এই দুজন ফ্ৰেণ্ডে তেনেকুৱা ধৰণে কৰি পেলাই লছৰ সন্মুখীন হ'ল। গতিকে তাৰ বিষয়ে অধ্যয়ন কৰা নাছিল, জনা নাছিল। যদি অধ্যয়ন কৰিলে হয়, মেডিচিন ইউজ কৰি হয়তো হাঁহখিনি বচাব পাৰিলে হয়, বা মুৰ্গীখিনি বচাব পাৰিলে হয়। কোনো ধৰণৰ মেডিচিন তেখেতসকলে ইউজ কৰা নাই, আৰু লগতে মানে এনে আনিছে, দানা দিছে, খুৱাইছে, ডাঙৰ কৰিছে। তাৰ বায়'চিকিউৰিটিৰ বিষয়ে অধ্যয়ন কৰা নাই, মেডিচিনৰ বিষয়ে অধ্যয়ন কৰা নাই। গোটেই কথাখিনি যদি অধ্যয়ন কৰে, তেতিয়াহে ফাৰ্মিং বিজনেছটোত লাভ কৰিব পাৰিব। গতিকে আনক দেখি পেলাই এই কামখিনি নকৰিব, বা অন্যথা তেনেকুৱা ধৰণৰ কোনো কাম কৰিলে লছৰ সন্মুখীন হোৱা দেখা যাব। মই প্ৰথমতে গাড়ীৰ ভিতৰতে ভিডিঅ'টো বনাই আছিলোঁ, কিন্তু হঠাৎ মই এজেগাত যাব লগা হ'ল। সেইকাৰণে মই ভিডিঅ'টো বন্ধ কৰি মই জেগালৈ আহিলোঁ, আৰু কামখিনি শেষ হ'ল। আৰু লগতে মই এতিয়া সেই কথাখিনি আপোনালোকক জনাই দিলোঁ। আৰু এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' পাই থাকিবলৈ মোৰ ভিডিঅ'টো লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব নাপাহৰিব।